কোনে ৰং কিনিবা কোনে মোনা ভৰাই ৰং আনিছো কিনা মোনে মোনে ৰং কিনিবা কোনে। তোমালোকে বাৰু বহুত ৰং দেখিছানে? আমাৰ পৃথিৱীখন ৰংচঙীয়া, আমি চাৰিওফালে বহুত ৰং দেখা পাওঁ। তেনেদৰে আমি ৰামধেনু দেখিছোঁ। ৰামধেনুত আমাৰ বহুত ৰং থাকে। কিমানটা ৰং থাকে ৰামধেনুত? ৰামধেনুত 7টা ৰং থাকে। আমি ৰামধেনু বৰষুণৰ আগত নহ'লে বৰষুণৰ পিছত দেখা পাওঁ। আকাশত যেতিয়া আমি ৰামধেনু দেখোঁ তাত আমি 7টা ৰং দেখা পাওঁ। 7টা ৰঙৰ সমষ্টি ৰামধেনু গঠিত। এতিয়া আমি ৰামধেনুত থকা ৰং 7টাৰ নাম শিকোঁ আহা। ৰামধেনুত বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, কমলা বা সুমথিৰা আৰু ৰঙা ৰং থাকে। এই ৰংকেইটাক ইংৰাজীত ভায়লেট, ইণ্ডিগো, ব্লু, গ্ৰীণ, য়েল্লো, অৰেঞ্জ আৰু ৰেড বুলি কয়। ইংৰাজী নামকেইটাৰ প্ৰথম আখৰকেইটা লগাই আমি ভিপজিঅৰ বুলি মনত ৰাখিব পাৰোঁ। তেনেদৰে অসমীয়াৰো প্ৰথম আখৰকেইটা লগাই আমি বেঙুনী সেহা কৰ বা বেঙুনী সেহা সুৰ বুলি আমি মনত ৰাখিব পাৰোঁ। এতিয়া আমি ৰং কেনেকৈ দেখা পাওঁ বাইদেৱে আমাক শিকাই দিব। আহাচোন শুনো। যেতিয়া সূৰ্যৰ পোহৰ আহি কোনো এটা বস্তুত পৰে আৰু তাৰ প্ৰতিফলন আমাৰ চকুত পৰে তেতিয়া আমি বস্তুটো দেখা পাওঁ। পোহৰ নাথাকিলে আমি একো দেখা নাপাওঁ। গতিকে আমি দেখা পাবলৈ আমাক কি বস্তু লাগিব? লেম্প, চাকি, সূৰ্যৰ পোহৰ বা বিজুলী বাতি, যিকোনো বস্তু এটা হ'লেহে আমি দেখা পাম। ইয়াত আমি যিগৰাকী ব্যক্তি দেখা পাইছোঁ তেখেত হ'ল ছাৰ আইজাক নিউটন। তেখেতেই প্ৰথমে সূৰ্যৰ পোহৰত যে 7টা ৰং থাকে আৰু সেই 7টা ৰঙৰ সমষ্টিৰে আমি যে বগা পোহৰ পাওঁ তাক প্ৰমাণ কৰিছিলে আৰু বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি আমাক বহু তথ্য যোগান ধৰিছিলে। বিজ্ঞানীসকলে পৰীক্ষা কৰি এইটোও পাইছে যে গৰিলা, গিবন, চিম্পাঞ্জী, ওৰাং-ওটাং আদিয়েও আমাৰ দৰে ৰংবোৰ চিনিব পাৰে। কিছুমান চৰাইয়েও আমাৰ দৰে ৰং চিনিব পাৰে। আকৌ ঘৰিয়ালে সকলো বস্তু মটীয়া ৰংহে দেখে। এইবাৰ আহোঁ মৌমাখিৰ কথালে। মৌমাখিয়ে আকৌ অতি বেঙুনীয়া ৰংটোহে দেখে। পিছে ৰঙা ৰং হেনো ইহঁতে ধৰিবই নোৱাৰে। বাইদেউ ৰঙৰ কথা যে ইমান আছে ভবায়ে নাছিলোঁ। বহু কথা শিকিলোঁ। পিছে ৰূপকথাৰ যাদুকৰৰ দৰে আমিও যদি মৌমাখি বা ঘৰিয়াল হ'লো হয় তেতিয়াহ'লে এই ধৰাখন চাবলৈ যে কিমান মজা লাগিলে হয়। আজিলৈ ইমানখিনিয়ে। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছা। আজিলৈ আহিছোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে ভিডিঅ'টোৰ তলত থকা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। তেতিয়া ভিডিঅ'বোৰ সময়ে সময়ে পাই থাকিব। ধন্যবাদ।